11 মাৰ্চৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ। কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ। কিয় ৰমজান মাহত ৰোজা ৰাখে জানেনে আপুনি? জুনৰ ওপৰত ভিত্তি কৰি কাইলৈৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। বিশ্ব শান্তিৰ হকে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৰেটো মাহ পালন কৰিব ৰোজা ৰখা পৰ্ব। ৰমজানে এনে ঈদৰ বতৰ। সেয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উৎসাহ উদ্দীপনা। ইছলাম ধৰ্ম বিশ্বাস অনুসৰি ত্যাগ আৰু আত্মসংযম মাহ হ'ল ৰমজান। জুনৰ ওপৰত ভিত্তি কৰি কাইলৈৰ পৰা আৰম্ভ হ'ব ৰোজাৰ মাহ ৰমজান। আজি সন্ধিয়া পশ্চিম আকাশত 9 জুন উদ্ধাৰ নিশ্চিত খবৰ পোৱাৰ পিছতেই অনুষ্ঠিত হ'ব তাৰাবিহ নামাজ আৰু তাৰ পিছত কাইলৈৰ পৰা আৰম্ভ হ'ব কঠোৰ ব্ৰত ৰোজা ৰখা পৰ্ব। প্ৰতিদিনে পুৱতি নিশা চেহেৰি অৰ্থাৎ ৰোজা ৰখাৰ আহাৰ গ্ৰহণ কৰি দিনটো খাদ্যটো দূৰৰে কথা পানীৰ এটুপিও নোখোৱাকৈ অনাহাৰে থাকি সূৰ্য অস্ত যোৱাৰ পিছত ইফতাৰ অৰ্থাৎ ফল-মূল আৰু সুস্বাদু ব্যঞ্জন গ্ৰহণ কৰি ৰোজা ভংগ কৰা হয়। এনেদৰেই ৰমজানৰ উৰেটো মাহ এই কঠোৰ ব্ৰত পালন কৰে ইছলাম ধৰ্মী লোকসকলে। উল্লেখযোগ্য যে ৰমজান হ'ল আত্মশুদ্ধিৰ মাহ, লগতে বিশ্ব শান্তিও কামনা কৰা হয় ইয়াৰ জৰিয়তে। আনহাতে ৰমজান মাহে কঢ়িয়াই আনে ঈদৰ বতৰা, কিয়নো ৰমজান মাহ শেষ হোৱাৰ পিছদিনাই অনুষ্ঠিত হয় ঈদ উল ফিতৰ। সেই ৰমজান মাহ উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ ইছলাম ধৰ্মী লোকসকলৰ মাজতো দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা।